ডেফিনেটলি আমি এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ৰাইজক জনাব বিচাৰিছোঁ যে অসম ভিত্তিক যিখন খেল আমাৰ এই আমিনকাটা খেলপথাৰত হৈ আছে যাতে ৰাইজে আমাক সহায় কৰে সকলো ৰাইজক আমি আহিবলৈ আহ্বান কৰিছোঁ ওয়েলকাম জনাইছোঁ আমাক যাতে সকলোৱে ৰাইজ আহি আমাক এটা উৎসাহ উদ্দীপনা দিয়ে আৰু লগতে আমাৰ খেলুৱৈসকলক এটা ভাল খেলাৰ এটা পৰিবেশ বনাই দিয়ে আমি এইখিনি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে আহক আপোনালোকৰ কাৰণে আমি খেলৰ ব্যৱস্থা কৰিছোঁ যিখন আমাৰ এই আমিনকাটা ঘোঁৰামাৰা খেলপথাৰ আপোনালোকক আমি অশেষ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আহি আমাক উৎসাহ দিয়ক আৰু লগতে আমাৰ এই খেলখন 6 দিনীয়া খেল ভালকৈ যাতে আমি অনুষ্ঠিত কৰিব পাৰোঁ ইয়াৰে আমি অনুৰোধ জনাইছোঁ একচুৱেলি কথা হ'ল আমাৰ এই আমিনকাটা ঘোঁৰামাৰা খেলপথাৰৰ এখন সুনাম আছে আগৰ পৰাই বহুতে ইয়াতে খেলিছে ইয়াৰ পৰা ভাল ভাল প্লেয়াৰো ওলাইছে আৰু আমাৰ ওচৰৰ পাজৰে যিমান গাঁও আছে সকলোৱে এই ফিল্ডৰ কথা শুনিলে এটা আমেজ পায় উৎসাহ পায় আৰু ইয়াত ভিৰ কৰে ভাল ভাল খেলো হয় এতিয়া মানুহৰ মাজত এটা পৰিবেশ সৃষ্টি হৈছে যে আমিনকাটা ঘোঁৰামাৰা বুলি ক'লে ইয়াত ভাল খেল হ'ব আৰু আমাক সাব কমিটিৰ লগত কণ্টেক্টও কৰিছে বহুতে ৰাতি ইয়াত থাকিছে কিছুমানে আহিছে ভিৰ কৰিছে যে আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত গোসাইগাঁও সাব ডিভিজনৰ এইখন জাগা যিখন আমিনকাটা ঘোঁৰামাৰা এখন অসম মহিলা প্ৰিমিয়াৰ লীগ এখন হৈ আছে 6 দিনীয়া হ'ব গতিকে সকলোৰ মাজত এটা উশৃংখলা মানে আনন্দৰ এটা পৰিবেশ আহি পৰিছে আমি দেখা পাইছোঁ আৰু সকলোৱে আমাক জনাই আছে যে এনেকুৱা যাতে খেল ইয়াত আৰু হৈ থাকে আপোনালোকে চাওক ইফালে ৰাইজে ভিৰ কৰি আছে মানুহ আহি আছে আৰু এইখিনি আমি বহুত আনন্দিত হৈছোঁ আমি সাব কমিটিৰ পৰা আৰু আমাক স্পেচিয়েলি হেল্প কৰি আছে গোসাইগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন আৰু লগতে আমাৰ এইখন খেল অল আছাম ষ্টেট অল আছাম ফুটবল এছ'চিয়েশ্যনৰ পৰাই ফাৰ্ষ্টত আমাৰ এইখন খেল চলাই আছে আৰু যিখন দায়িত্ব দিছে সেই দায়িত্বৰ মতে আমি সাব কমিটি আমি যিখিনি কৰিব পাৰিছোঁ আমি সুখী আমি ভাবিছোঁ আমি 6 দিনৰ যিখন খেল ওমেন্স ফুটবল লীগ ইয়াতে হ'ব আজি প্ৰথম দিন আৰু 5 দিন বাকী আছে গতিকে বহুত মানুহ হ'ব আজি ফাৰ্ষ্টত হয়তো মানুহ অলপ কম আছে লাহে লাহে আহি আছে নেক্সট টাইমত আহি যাব আৰু এই আমাৰ ফিল্ডৰ কথা ক'লে আমি ইয়াতে গম পাওঁ যে সকলো মানুহ ইয়াৰ এটা ভাল পোৱাৰ এটা আন্তৰিকতা আছে এই ফিল্ডৰ প্ৰতি যে সকলোৱে দূৰৰ পৰা আহে আৰু এইখন ফিল্ডৰ কথা শুনিলে আমি কেৱল এইবাৰেই নহয় ইয়াতকৈ আগৰবাৰো আপোনালোকে হয়তো গম পাইছে আমি কিছুমান নিউজতো দিয়া হৈছিল বহুত মানুহ হয় এবাৰ তাতকৈ অলপ মানুহ বেছি হৈ আছে আমি অলপ মানে ভালকৈ মিলাব পাৰিছোঁ বস্তুখিনি আমি ট্ৰাই কৰিম ইয়াতকৈ আৰু ভালকৈ খেল চলাবলৈ আৰু ভৱিষ্যত যাতে আমি সহায় বিচাৰোঁ আৰু লগতে আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোকে আমাৰ এই খেলৰ যিটো উৎসাহ উদ্দীপনা জগাই দিয়ক আমাক আশীৰ্বাদ কৰক যাতে আমি ইয়াতকৈ আৰু ভাল খেল ইয়াত পাতিব পাৰোঁ ওমেন্স লীগ যিখন অল আছাম ভিত্তিত এইটো আমাৰ সৰু এটা খেল নহয় যে আছাম লেভেল ওমেন ষ্টেট যিখন খেল আমি ইয়াত কৰিবলৈ পাতিবলৈ সক্ষম হ'ব পাৰিছোঁ এইখিনিয়েই সাংবাদিক বন্ধুসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তাৰপিছত আমাৰ গোসাইগাঁও জিডি আছে আমাক যিখিনি সুবিধা প্ৰদান কৰি এই 4টা আগশাৰীৰ মেচ আমাক ইয়াত দিছে তাৰ কাৰণে আমি নথৈ আনন্দিত আৰু জীৱনৰ প্ৰথম এইটো পথাৰত আমি এনেকুৱা খেল দেখিবলৈ পাইছোঁ আৰু আয়োজন কৰিবলৈ পাইছোঁ মই এইখন আয়োজক কমিটিৰ সম্পাদক হিচাপে মই এইখিনি ক'ব বিচাৰোঁ এনেকুৱা যদি আমাক আগে পিছে যদি সিহঁতে সহায় কৰি আৰু সহযোগিতা কৰে নিশ্চয় আমাৰ ইয়াৰ খেলুৱৈসকল উৎসাহিত হ'ব আৰু আমাৰ ইয়াৰ ৰাইজবিলাক আনন্দিত হ'ব যাৰ কাৰণে আমি মাজে মাজে এইবিলাক বস্তু চেষ্টা কৰিম যাতে আমাৰ মাজত আহে আৰু আমাৰ লগত আপোনালোকৰ নিচিনা সাংবাদিক বন্ধুসকলে যদি সহায় কৰে নিশ্চয় আমি এই খেল প্ৰদৰ্শনীত আগুৱাই যাব পাৰিম মই বেছি নকওঁ মোৰ লগত ভাইচ প্ৰেছিডেণ্ট আছে তেখেতেও দুই এষাৰ ক'ব মই এইখিনি কৈয়ে আপোনালোকৰ আকৌ শুভেচ্ছা জ্ঞাপন কৰি অন্ত কৰিলোঁ A very good message to all that at Udalguri town a course on hotel and hospitality management in the name of Northeast Institute for Hotel and Hospitality Management NEIHHM affiliated under Simanta Sankardev University is introducing 1-year certificate course and 2-year diploma course in hotel and hospitality management. So hurry up for admission for the year 2024-25 which is going on, and for further
queries can contact 99572 93454 and 739955 9426.